আমি ইন্ডিয়া ভুটান বৰ্ডাৰৰ কোণা কোণাৰে গৈ আছো। তামাম পানী আছে কিন্তু ও ভাই ৰাখছি মোৰ ভাগ্য ভাল আজি মোৰ জীৱন ৰক্ষা হৈ গ'ল ইয়াৰ পৰা। So hey guys, welcome back to my YouTube channel Dear Vlogs and guys আজিৰ ভিডিঅ'টো কুছ এনেকুৱা জাগাৰ পৰা ষ্টাৰ্ট কৰিছো because guys আজি পুৰা বৰষুণ পৰি আছে। মই ভাবিছো আজি guys এটা ধুনীয়া ঠাইত আপোনালোকক দেখাবলৈ লৈ যাম, লেকিন গাইজ পুৰা বৰষুণ পৰি আছে আৰু ইফালে পুৰা ভৰিত প্লাষ্টিক পিন্ধি লৈছো নহলে নলীৰ কিনাৰত পুৰা ঘাও হৈ যায় পানী লাগি থাকিলে। আৰু আজি প্ৰায় এক সপ্তাহ হ'ব আৰু এনেকুৱা বৰষুণ পৰি থকা, পুৰা বৰষুণ পৰি আছে, পুৰা বানপানী হৈছে বেলেগত। গাইজ আহি থাকোতে এতিয়া মই এইটো গৰুক দেখিছিলো, লেকিন এইটো গৰুৰ নাকত মানে জোক এটা লাগি আছে। এয়া চাওক, এয়া ইমান ইমান খুন ওলাই গৈছে, সেইকাৰণে মই প্লাষ্টিক পিন্ধাইছো জোক ধৰিবৰ কাৰণে। এতিয়া গৰুটো ওলাই দিব লাগিব, আমাৰ নহয়, লেকিন মই পথাৰত চাব আহিছিলো তো তথাপিও গাইজ কি কৰিম, জোকটো লাগি আছে, ওলাই দিব লাগিব যাৰে হওক নহওক, গৰুটো হয় আমাৰ গৌ মাতা ক'ব গ'লে। তো এতিয়া লাঠি এটা বিচাৰি ইয়াতে জাৰ্মানৰ পাত এটা লৈ লওঁ, ওলাই দিব কোচিছ কৰিম। অ'কে গাইজ লৈ ল'লো, অলপ টানকৈ ল'ব লাগিব, এইটো দি হ'ব। এতিয়া লাৰব দে না নেদেবা মোক? হেল্ল' চাই না গাইছ, ভয় খাই আছে মোক বহুত। জোকটো নেলে পুৰা খুন খাই দিব। আৰু এতিয়া চা নাকতে ধৰিছে, নাকৰ ওচৰত। এইটো ওলাই দিলে মানে আৰু খুনটো ৰখি যাব। মই ভাবিছিলো বেলেগ গাঁৱৰ মানুহবিলাক ইয়াতে হাল মাৰি আছে, লেকিন চব গাইজ আমাৰ গাঁৱৰে মানুহ। ভালকে কথা পাতিলো, ভাত চাত চব যোগাৰ। ময়ো ভাত খোৱা নাই ৰাতিপুৱাৰ পৰা, একোৱে খোৱা নাই মই। দৌৰি লাগিল বহুত সময়ৰ পিছত এতিয়াহে বৰষুণটো ৰখি গ'ল। আৰু বৰষুণটো ৰখি যোৱাৰ পিছত আমি হঠাৎ ওলাই আহিলো এয়া মোৰ KTM 390 লগত। আৰু আপোনালোকক এতিয়া এটা ভিউ দেখাই আছো, এয়া চাওক গাইজ কি ধুনীয়া ঠাই। কেইদিনমান আগত গাইজ ইয়াতে পুৰা শুকান হৈ আছিলে, লেকিন এতিয়া চাওক গাইজ পুৰা হাৰিয়ালি হৈ গৈছে। এতিয়া এটা ঝৰ্ণা দেখা পাইছো, আপোনালোকক দেখাই আছো। সেই ঝৰ্ণাটো কি ধুনীয়া নেচাৰেল পানী কিবা কৰে। তো ইয়াতে প্ৰায় মানে মানুহবিলাক পানী লয় আৰু খায়, আপোনালোকক দেখাই আছো ৰ'ব। ইয়াতে চাওক পাহাৰ ওপৰৰ ঘৰবিলাক, আৰু ওপৰত আছে এইফালে, তাৰ পৰা যে দেখাইছিলো মই পাহাৰখন, ইখনে হয়। চাওক পুৰা নেচাৰেল পানী। এতিয়া আমি ইণ্ডিয়া ভূটান বৰ্ডাৰৰ কোণা কোণাৰে গৈ আছো, আৰু মোৰ চাইডত ইফালে আছে ইয়াত ভূটান, আৰু মই আছো এতিয়া ইণ্ডিয়াত। ভাই পুৰা জংঘল গাইছ, পুৰা কাটা মামা, পুৰা জক থাকিব পাৰে ইয়াত, পুৰা এনেকৈ জংঘলে যাব লাগে। ইফালে চাওক ভূটান গাইছ, ভূটানৰ ছেম, ভূটানততো বেছি নেচাৰ গাইছ। চাওক মাই গড, পুৰা কিবা লগাই দিছে মানে তাৰ। তো গৈ আছো, এইজনটো আহিয়ে পোৱা নাই এতিয়ালৈকে। চাই বোলে ইয়াত তাৰ কাটা আছে যে লাগিব পাৰে, ভালকে আহিবি ইয়াতে পৰা। এনেকে গাইছ পুৰা পাহাৰৰ তলে যাব লাগিব, তলে গৈ কিনি পুৰা একদম ওপৰত যাই পাম গাইছ। তো বলক মোৰ পিছে আহি থাকো। তো আহিতো পালো, মই যে তলত কৈছিলো, তলত থাকোঁতে ইয়াতে ওপৰত উঠিলে মানে বৰষুণ আহিবই বুলি, লেকিন সঁচাকৈ বৰষুণ আহি গৈছে। এয়া চাওক, লেকিন ইয়াতে ইমান পৰা নাই। ভূটান চাইডত পুৰা বৰষুণ পৰি আছে চাওক, কিন্তু এইখিনি মানত চাওক বৰষুণে নাই, লেকিন ভূটানত পুৰা বৰষুণ দি আছে। মই জানো ইয়াতে আগতেও আহি গৈছো না, সেইকাৰণে মানে ওপৰত আহোঁতে বৰষুণ আহে, তলততো বৰষুণ নাপাওঁৱে।
ঐ কি হ'ল তুই গিলেছোন ভালকে খাবি লাগছে ৰে মোক ই কিবা লাগছে ৰ ৰাস্তা দেখাবলা নেকি কানা দৰে কিবা লাগি গৈছে লাগে পাহাৰত আহিছা তই চুচত থাক না মোক আগত ধৰ তই হাত দি ৰ দেই ৰ বালনি তলত পুৰা খাই আছে এইটো লাগছে ৰে ভৰিত কেনেকৈ উঠিম অ' মাই গড গাইজ মই চাৱাই নাই ইফালে চাওক না অ' তেৰি বেন কি চাওক না মই চাৱাই নাই যদি আজি মিষ্টেক হৈ গ'লে হয় তলত গ'লেও হয় ভাগ্য ভাল বাছ তই ক'ত আছিলি ইফালে মই এনে কিবা কিবি ফটো উঠাই আছিলোঁ ধৰচোন মোক ফটো ৰ এটা কাম কৰ মোবাইলটো ক'ৰবাত থৈ দি এতিয়া ধৰচোন তই মই উঠিম দে মোবাইলটো ধৰ তই ভাই আজি গেলেও হয় মই এবাৰ অ' এইটো ৰাখছি মোৰ চাওঁ তই দেখাচোন খোজ কাঢ়া কেনেকে তই ৰাস্তা নাচা নেকি চামৰা চামৰা গেছি না এই যে চা নাই এতে পৰা এনেকৈ গেছোঁ মই এতে এনেকৈ এইটো ৰাখছি কিজান এই যে এইটো চেচৰা হৈছোঁ ভাই এনেকৈ গেছোঁ মই এইফালে পৰা আহি আছিলোঁ ন পুৰা লাগি গৈছে আৰু ভিডিঅ' বনাই থাক ভাগ্য ভাল আজি মোৰ জীৱন ৰক্ষা হৈ গ'ল ইয়াৰ পৰা ফাইনেলি শ্ৰীৰামৰ নাম লৈ আছোঁ বাচি গ'লোঁ নহ'লেতো আজি শ্ৰীৰামৰ নাম নল'লোঁ হয় তেনেহ'লে মই আজি গেলোই হয় কিজান ধত বাচি গ'লোঁ দে ভাই কণা কণা নাযাবি মই কৈছোঁ সেইকাৰণে তেতিয়া মই ইয়াতে বহিবাতক মানা কৰিছিলোঁ পুৰা পিছলৈ চাচোন কেনেকৈ ইয়া ঢিলা মাটি এইটো এতিয়া থকাও ভুল হৈছে আমাৰ মানে এইফালে ইমান ছেফটি নাই সেয়া চাওক ইমান ছেফটি নাই বল ইয়াতে থকাটো অলপ গণ্ডগোল হ'ব নহ'লেতো যাব আৰু গাইজ এটা কথা বহুত ভাল লাগিছে মইতো শ্ৰীৰামৰ নাম লৈয়ে আছিলোঁ লেকিন হঠাৎ দেখিলোঁ আজি বহুত দিনৰ মূৰত ফাইনেলি ওপৰত কি কয় সূৰ্যক দেখা পালোঁ আজি বহুত ভাল লাগিছে পুৰা এক সপ্তাহ হৈ গৈছিলে সূৰ্যক দেখাই নাছিলে আজি দেখিলোঁ দে বহুত ভাল লাগিছে আজি লাক ভাল অলপ তো ভালে লাগিছে তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি ডিএল ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগ পাম নেক্সট ভিডিঅ' টিল দেন টাটা বাই বাই